জীৱনৰ বিয়লি বেলাত আপুনি বিভিন্ন কাম কৰি যেতিয়া বিয়লি বেলাত উপস্থিত হয় এনেকুৱা এখন আৰামী চকী আপুনি বিচাৰিব নিশ্চয়। তো আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকক দি আছে উড উইংছ ফাৰ্নিচাৰে, যিখন ফাৰ্নিচাৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিংদুৱাৰপাৰত এজন উদ্যোগী অসমীয়া যুৱকে নিজকে স্বাৱলম্বী কৰাৰ পোষকতা কৰি প্ৰতিষ্ঠা কৰিছে এখন সুন্দৰ ফাৰ্নিচাৰ, নাম হৈছে উড উইংছ ফাৰ্নিচাৰ। আৰু দেখা পাইছে আপোনালোকে বিভিন্ন গছৰ পৰা এইবিলাক ফাৰ্নিচাৰ তৈয়াৰ কৰিছে। ইয়াত তিতা চপাৰ পাব, মেহগনি পাব, বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে এইবিলাক কি সুন্দৰ সুন্দৰ ফুল কাটি তৈয়াৰ কৰি তুলিছে তেওঁ। বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ, ইয়াৰ মিস্ত্ৰী কিন্তু অসমৰ নহয়, অসমৰ বাহিৰৰ পৰা আহিছে মিস্ত্ৰী, আৰু ইমান সুন্দৰকৈ তৈয়াৰ কৰিছে। দেখা পাইছে কুশ্বনৰ সৈতে খুব আৰামদায়ক এইবিলাক দেখা পাইছে আপোনালোকে। এখন চক আৰামী চকী দুলি আছে, এইটো ৰং কৰা আগৰ, এয়া ৰং কৰি আছে। এইটো হৈছে সাইড পাল্লা আপোনাৰ বিছনাখনৰ, এইটো সাইড আপোনাৰ সেটিং কমপ্লিট হৈছে, গতিকে আপোনাৰ মনটো বাৰ্নিছ মিস্ত্ৰী লাগি আছে। চক কি ধুনীয়া ফিনিচিং হৈছে, বনচুম কাঠে তৈয়াৰী কৰা হৈছে। এইয়া চক, ইয়াৰ ওপৰত আপোনাৰ ফাইনেল গ্ল'জ মৰা হ'ব। গ্ল'জ মৰা হ'লে আপোনাৰ ফিনিচিং হ'ব, মই দেখুৱাম, আপোনালোকে চাব পাৰিব আৰু চাই থাকক। এইটো হৈছে আপোনাৰ হেড এণ্ড ফুট, ইয়াত অলৰেডি ছেটিং কৰা হ'ল আপোনাৰ হেড এণ্ড ফুটত, খালি গ্ল'জ কৰা হোৱা নাই, গ্ল'জটো কৰা হ'ব। সম্পূৰ্ণ বনচুম কাঠত তৈয়াৰী হৈছে। চক ফুল কাটি আছে মিস্ত্ৰীয়ে, এইজন মিস্ত্ৰী কিন্তু ইয়াৰ নহয়, এজন বাহিৰৰ হয়। মানে কি হয়, আমি সাধাৰণতে এটা ফাৰ্নিচাৰ বিচাৰিলে বা আমাৰ ঘৰৰ কিবা প্ৰয়োজনীয় বস্তু বিচাৰিবলৈ হ'লে আমি সাধাৰণতে নগৰলৈ দৌৰ মাৰোঁ, কিন্তু চব গাঁৱৰ ভিতৰৰ এজন যুৱক আৰু যিজনে নিজকে স্বাৱলম্বী কৰাৰ পোষকতা কৰি বাহিৰৰ মিস্ত্ৰীৰ লগত যোগাযোগ কৰি আমাৰ যি অসমত উৎপাদন হোৱা সুন্দৰ সুন্দৰ গছৰ পৰা তৈয়াৰ কৰি তুলিছে এইবিলাক ফাৰ্নিচাৰ। এতিয়া চাইড পাল্লাৰ ভিতৰত ৰং কৰা হৈছে চাইড পাল্লাবিলাক। আচলতে কাম কৰিবলৈ মানুহৰ মন লাগিব, আৰু যেতিয়া মন থাকিব আপুনি সুন্দৰকৈ যি ধৰণে আপুনি ভাবে যে মই এই ধৰণেই ব্যৱসায় আৰম্ভ কৰোঁ, নিজক স্বাৱলম্বী কৰোঁ, ঠিক সেইধৰণে কৰি যাব পাৰে। এয়া এক ৰূপাংকৰ দোৱা উদাহৰণহে। আপোনাৰ মিস্ত্ৰীয়ে মেলামেন চিলা বহাই আছে। ইয়াৰ আগত আপোনাৰ 5 বেলি চিজ মৰা হ'ল, চিজ মাৰি আপোনাৰ কাঠটো মিহি কৰা হ'ল। মিহি কৰি আপোনাৰ ইয়াত চেণ্ডিং চিলা বুলি কোৱা হয়। চেণ্ডিং চিলা আপোনাৰ 3 কোট 4 কোট বহোৱা হ'ল। এতিয়া মেলামেন চিলা 2 কোট বহিব। 2 কোট পৰাৰ পিছত আপোনাৰ আকৌ চিজ হ'ব। চিজ কৰোৱাৰ পিছত আপোনাৰ ইয়াত ছেটিং কৰা হ'ব। ছেটিং কৰাৰ পিছতো আপোনাৰ ফাইনেল গ্ল'জ মৰা হ'ব। তাৰপিছত আৰু আপোনাৰ বিচনা দিব পৰা হ'ব। এইবিলাক চক কি সুন্দৰ সুন্দৰ, মানে আচৰিত হৈছিলোঁ, অভিভূত হৈছিলোঁ। একচুৱেলি যদিও দেখি থাকোঁ, সোমোৱা নাছিলোঁ, কিন্তু আজি সোমাই উপলব্ধি কৰিছোঁ। আমি একচুৱেল দেৰি কৰিছোঁ, আমি আচলতে ওচৰতে থকা বস্তু আমি বহুত দূৰত বিচাৰি গৈছোঁ। এখন 2 নম্বৰ পালেংখনতো আপোনাৰ তেনেদৰে কাম কৰা হৈছে। প্ৰথমখন আপোনাৰ চেগুন আছিলে, এখন আপোনাৰ চেগুন আৰু চিচু মিক্স আছে। এইটো চক, এইটো দেখিছে আপোনালোকে চকী, এইবিলাক কি আৰামদায়ক আৰু কেনেকুৱা ধৰণে জিলিকি আছে আপোনালোকে দেখা পাইছে। মানে যেতিয়া আপুনি উডিং ফাৰ্নিচাৰলৈ আহিব, আপুনি মানে যেতিয়া দেখিব সঁচাকৈ আপুনি আপ্লুত হ'ব। কামৰ নিপুণতা আৰু কি সুন্দৰকৈ
সজাই পৰাই তুলিছে আৰু বহুত বস্তু ইতিমধ্যে বাহিৰলৈ বিক্ৰী হৈ গৈছে অসমৰ বাহিৰলৈও আচলতে অৰ্ডাৰ দি লৈ গৈছে অসমৰ বিভিন্ন জিলাত দিছে সম্পূৰ্ণ অৰ্ডাৰ অনলাইন যোগেদিও তেওঁ লয় চক আচলতে কাঠৰ বস্তুৰ দেখিলে সুন্দৰতা আহে আমি যিমানে লোহাৰ ব্যৱহাৰ নকৰোঁ কিয় লোহাৰত আপুনি যি ধৰণে বিচাৰে সেই ধৰণে হয়তো নাপাবও পাৰে কিন্তু পুৰণি এজোপা গছ যিজোপা যিহৰ বাবে উপযোগী হয় এখন চক ডিভান কি সুন্দৰকৈ বনাইছে আচলতে যেনেধৰণে মিস্ত্ৰী বিচাৰে তেনেধৰণে কৰিব পাৰে এইবিলাক চক ডাইনিং টেবুল ডাইনিং চকী ডাইনিং টেবুল ডাইনিং সেট এইবিলাক চকী দেখা পাইছে খুব আৰামদায়ক চকী মানে উপভোগ কৰিছিলোঁ যেতিয়া তেওঁ ফাৰ্নিচাৰখনৰ ভিতৰলৈ সোমাই গৈছিলোঁ ইখন চকীত বহিছোঁ ইখন বিচনাত শুই চাইছোঁ আচলতে আৰু মিস্ত্ৰীসকলৰ লগত কথা পাতিছোঁ কি সুন্দৰকৈ কষ্ট কৰে যথেষ্ট কষ্ট কৰিছে আৰু সেয়েহেতু মানে স্বাৱলম্বী হৈছে অকল তেওঁৱেই নহয় তেওঁৰ লগতে এই যিবিলাক মিস্ত্ৰী কাম কৰি থাকে এইবিলাক তেনেকৈ 10টা পৰিয়ালক আজি এই ৰূপাংকৰ দ্বাৰাই কিন্তু স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তুলিছে আচলতে এয়াহে অসমীয়াগিৰি বুলিব পাৰি এয়া মানে মুখৰ কথাই নহয় কামেৰে পৰিচয় দিছে বিভিন্ন ৰেঞ্জত আছে ইয়াত এৰাউণ্ড তোমাৰ 30-35খন তোমাৰ চেণ্টাৰ টেবুল আছে আৰু এইখন তোমাৰ চিচু কাঠত তৈয়াৰী আৰু ইয়াৰ কাৰিকৰী চোৱা এইবোৰ চব হেণ্ড কাৰ্ভিং হয় আৰু ইয়াত ক'তো তুমি পলস অকণমান বিচাৰি নোপোৱা চব জেগাত তোমাৰ হাদ্দিমাল আৰু কোনো ফাৰ্নিচাৰত এনেকৈ বস্তু নদুখুৱাই ৰ মেটেৰিয়েলছটো নদুখুৱাই কাৰণ ৰঙেদি ঢাকি দিয়া যায় বস্তুখিনি সাধাৰণতে চুৰিটো লুকোৱা যায় আৰু তাৰমানে সেইটোৱে ক'ব লাগিব এনেই চেগুনৰ তোমাৰ ডাইনিঙৰ চকী হয় তোমাৰ ৰজা চকী বুলি কোৱা হয় চেগুনত বনোৱা হৈছে আৰু এইখন তোমাৰ হেৰি বুলি কোৱা হয় তিনটিয়া সোফাবিলাক যে আজিকালি বিয়াত ব্যৱহাৰ কৰে দিৱান সোফা বুলি কোৱা হয় চেঠি বুলি কোৱা হয় এইখনো চিচু কাঠত তৈয়াৰী কৰা হৈছে ডাইনিং চকী ইয়াক হয়তো এনেকৈ বেয়া লাগিব কিন্তু যেতিয়া কুচন চুচন লগাই দিয়া হয় দেখিবলৈ খুব ধুনীয়া হয় আৰু এইখনো তোমাৰ সেই ৰজা হেৰিতে পৰে চিচু কাঠত নিৰ্মিত কৰা হৈছে ইয়াত ক'তো পলস নাই কমপ্লিট হাদ্দিমালত বনোৱা হৈছে এইটো হৈছে কাৰখানা বুলি ক'ব লাগিব আচলতে সোফা ছেটৰ কাৰখানা য'ত বনোৱা হয় এইবোৰ একদম পূৰা ষ্টক কৰি থৈছে এইবিলাক ৰং মাৰিবলৈ আছে সুসজ্জিত কৰি তুলিছে সকলোবিলাক হয়তো এইবিলাক কোনোবাই অৰ্ডাৰ দি থৈছে কোনোবাই বিচাৰিবহি এইবিলাক হৈছে মেহগনি কাঠৰ দেখা পাইছে বিচনাৰ বাবে বনাই থৈছে এইবিলাক দেখা পাইছে কি সুন্দৰ ফুলৰ কাঠ হয় আৰু এইবিলাক চব কি সুন্দৰকৈ ডিজাইন কৰি পেলাই থৈছে আচলতে ৰংমৰা আগৰ এয়া দৃশ্য হয় দেখা পাইছে আপোনালোকে প্ৰকৃত কাঠৰ আমেজটো মানে প্ৰকৃত কাঠৰ আমেজ আপুনি ৰংমৰা আগত ল'ব পাৰিব এইটো হৈছে দিল চোফা মানে এইটো আপোনাৰ দিলটো গতা যায় আৰু ইভাগে এইটো সিংহাসন বুলি কোৱা হয় সিংহাসন চোফা দেখা পাইছে আপোনালোকে